নমস্কাৰ কণমানিহঁত এয়া কিডছ অফ আসামৰ এটি নতুন ভিডিঅ'লৈ তোমালোক আটাইকে স্বাগতম জনাইছোঁ। আজি তোমালোকলৈ লৈ আহিছোঁ কেইটামান কুইজ আৰু এই কুইজ কেইটাৰ কাৰণে কেইটামান উত্তৰ দিয়া থাকিব আৰু নিৰ্দিষ্ট সময় দিয়া থাকিব। সেই সময়ৰ ভিতৰত তোমালোকে প্ৰশ্নবোৰৰ উত্তৰ দিব লাগিব। কণমানিহঁত আহাচোন আমি প্ৰথম প্ৰশ্নটো চাওঁ। এয়া ১ নম্বৰ প্ৰশ্ন। অসমৰ জাতীয় জন্তু কি? উত্তৰবোৰ দিয়া আছে, উত্তৰকেইটা চাই লোৱা। ইয়াৰ মাজৰ পৰা তোমালোকে শুদ্ধ উত্তৰটো বিচাৰি উলিয়াব লাগে। শুদ্ধ উত্তৰটো হৈছে গড়। গড় হৈছে অসমৰ জাতীয় জন্তু। ২ নম্বৰ প্ৰশ্নটো চাওঁ আহা। অসমৰ ৰাজধানী কি? সময় আৰম্ভ। শুদ্ধ উত্তৰটো হৈছে দিছপুৰ। দিছপুৰ অসমৰ ৰাজধানী। ইয়াৰ পিছৰ প্ৰশ্নটো চাওঁ আহা। অসমৰ জাতীয় ফুল কি? সময় আৰম্ভ। শুদ্ধ উত্তৰ হৈছে কপৌ। কপৌ ফুল হৈছে অসমৰ জাতীয় ফুল। ৪ নম্বৰ প্ৰশ্ন। অসমৰ জাতীয় বৃক্ষ কি? বৃক্ষ মানে হৈছে গছ। অসমৰ জাতীয় গছ কি? উত্তৰকেইটা চাই লোৱা আৰু ইয়াৰ মাজৰ পৰা তোমালোকে শুদ্ধ উত্তৰটো কোনটো হ'ব বিচাৰি উলিয়াবলৈ যত্ন কৰা। শুদ্ধ উত্তৰ হৈছে হুলুং। হুলুং হৈছে অসমৰ জাতীয় বৃক্ষ। ইয়াৰ পিছৰ প্ৰশ্নটো। অসমৰ জাতীয় সংগীত কোনটো? সময় আৰম্ভ। শুদ্ধ উত্তৰ হৈছে ঔ মোৰ আপোনাৰ দেশ। এই সংগীতটো হৈছে অসমৰ জাতীয় সংগীত আৰু তোমালোকে মনত ৰাখিবা এই জাতীয় সংগীতটো ৰচনা কৰিছিল ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাই। ৬ নম্বৰ প্ৰশ্নটো চাওঁ আহা। অসমৰ জাতীয় পক্ষী কি? অসমৰ জাতীয় চৰাই বিধৰ নাম কি? সময় আৰম্ভ। শুদ্ধ উত্তৰটো হৈছে দেওহাঁহ। দেওহাঁহ হৈছে অসমৰ জাতীয় পক্ষী। ৭ নম্বৰ প্ৰশ্ন। অসমৰ প্ৰধান নদীখনৰ নাম কি? সময় আৰম্ভ। শুদ্ধ উত্তৰটো হৈছে ব্ৰহ্মপুত্ৰ। ব্ৰহ্মপুত্ৰ হৈছে অসমৰ প্ৰধান নদী। ৮ নম্বৰ প্ৰশ্নটো চাওঁ আহা। অসমৰ পুৰণি নাম কি আছিল? এতিয়াহে আমাৰ ৰাজ্যখনৰ নামটো অসম, কিন্তু ইয়াৰ আগতে অসমৰ নাম কি আছিল? সময় আৰম্ভ। শুদ্ধ উত্তৰটো হৈছে প্ৰাগজ্যোতিষপুৰ। অসমৰ নাম আগেয়ে আছিল প্ৰাগজ্যোতিষপুৰ। ৯ নম্বৰ প্ৰশ্নটো চাওঁ আহা। অসমৰ প্ৰথম মুখ্যমন্ত্ৰীজনৰ নাম কি? প্ৰথম অসমৰ মুখ্যমন্ত্ৰী কোন আছিল? সময় আৰম্ভ। শুদ্ধ উত্তৰটো হৈছে গোপীনাথ বৰদলৈ। গোপীনাথ বৰদলৈ আছিল অসমৰ প্ৰথমজন মুখ্যমন্ত্ৰী। একেবাৰে শেষৰটো কুইজ চাওঁ আহা। অসমৰ আটাইতকৈ ডাঙৰ নদীদ্বীপটোৰ নাম কি? সময় আৰম্ভ। শুদ্ধ উত্তৰ হৈছে মাজুলী। মাজুলী হৈছে অসমৰ আটাইতকৈ ডাঙৰ নদীদ্বীপ। কণমানিহঁত আজিৰ কুইজ কেইটা ইমানতে সামৰিছোঁ। নতুন এটি ভিডিঅ'ৰ সৈতে তোমালোকক পুনৰ লগ পাম বুলি আশা ৰাখিলোঁ। ধন্যবাদ।